আপোনালোক সকলোলৈকে নমস্কাৰ জনাই মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু কাতি বিহুৰ আপোনালোকক বহুত শুভেচ্ছা জনাইছোঁ। আজি আমাৰ কাতি বিহুৰ এয়া হলিতা জ্বলোৱা আৰু হলিতা জ্বলোৱাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। আমিনো কেনেকৈ নিয়ম নীতিবিলাক কৰোঁ। এয়া আমাৰ যিহেতু আমি আহোম সম্প্ৰদায়ৰ মানুহ, গতিকে আমাৰ এয়া অমৃত ৰসকণ থাকে। হলিতা জ্বলোৱা আমাৰ যিহেতু চুকত দিয়া হয় আৰু মায়ে আইঠালৰ বাতি লৈ আহিছে আৰু আইঠালৰ বাতিটো এনেকৈ আমাক মায়ে খুৱাই দিয়ে, ইজনে সিজনক একেটা বাতিতে আমাক খোৱা আমাৰ এইটো পৰম্পৰা। আৰু এয়াই আৰু ইফালে আমাৰ একমাত্ৰ নাতি ইয়ে, গতিকে তাক আইতাকে এয়া খুৱাই আছে। যিহেতু সি নাখাওঁ বুলি ক'লেও অকণমান আমাক খাবই লাগে। ময়ো যিহেতু নেখাওঁ, ল'ৰায়ো নেখায়, তথাপি আমাৰ নিয়ম কৰিবই লাগে। অকণমান এনেই মুখত দি দিছোঁ। আৰু মায়ে ভিতৰত মাংস বনাইছিলে, বাহিৰত ময়ো অকণমান বনাইছিলোঁ, কিন্তু আপোনালোকক ভিডিঅ' কৰি দেখুৱাবলৈ নহ'ল। যিহেতু বিহুৰ সময় কামৰ ভিৰ, সেইটো কাৰণে আপোনালোকক দেখাবলৈ নহ'ল। এইফালে গাহৰি মাংস বনাইছিলে মায়ে ভিতৰত আৰু ময়ো এইফালে গাহৰি মাংস বনাইছিলোঁ। এয়া চাওকচোন, এতিয়া এয়া বাঢ়ি আছোঁ আৰু আপোনালোক সকলোলৈকে বিহুৰ ওলগ জনাইছোঁ আৰু আপোনালোকৰ যাতে বিহু ভালে ভালে যায় তাৰে কামনা কৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টোত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু এইফালে আমি খাই লওঁ, যিহেতু ৰাতিপুৱাৰ পৰা লঘোণে আছোঁ, একো খোৱা নাই। আমাৰ ঘৰত মানুহ কম, সেইটো কাৰণে আৰু ঘৰো আমাৰ ভাঙি থকা হৈছে। ঘৰ মেইন ঘৰটো হ'ল, পাকঘৰটো ভাঙি থোৱা হৈছে। সেইটো কাৰণে ঠেক ঠুককৈ এনেকৈ বহি আপোনালোকক অকণমান দেখালোঁ। আজিলৈ আহিছোঁ।